Hey guys, welcome back to my YouTube channel. So karon to Dipankar vlog মানে guys কি হল আজি কাতি বিহু মোৰ ফালৰ পৰা আপোনালোকৰ কাতি বিহু বহুত বহুত শুভেচ্ছা থাকিল তো guys মই কলপুলিডাল পুতলং পুতি কিনে আপোনালোকক লগ পাই আছো তো মানে গাইছ মানে কলপুলিটো বৰ্তমান চাফা কৰি আছে চাফা কৰি কিনে মানে পুতি কিনে আপোনালোকক লগ পাইছো না কি কয় তকতে তো guys হৈ গল গছৰ পুলি পতা মানে কলপুলি পতা হৈ গল তো মায়ে মুচিলে এইগিলা মুচি কিনে আপোনালোকক মানে গধুৰা লগ পাই আছো তো guys সবে ছাতি জ্বলাব যায় কিনে ক'ত যাম গধুলা আপোনালোকক দেখুৱাই আছো দেখতে তো গাইছ সবৰে ঘৰে ঘৰে যিহেতু তুলসী গছ আৰু কলপুলি আমিও পুতিলো দিয়ক তো গাইছ হৈ গল গধুল মানে আমাৰ জ্বলি গল ছাতি এতে নৈবাত দিছি মাই তেওঁৰ মামা মানে গাইছ আমি বৰ্তমান যাই আছো মানে স্কুলত ছাতি দিবা মানে কি আমাৰ সৰুৰ পৰাই মানে স্কুলত মানে ছাতি দাঙো তো আমি বৰ্তমান যাই আছো আৰু এটা বৰ্তমান যাই আছো তো আপোনালোকক ছাতি দি আছো তাতে আপোনালোকক ভিতৰত যাই কিনে লগ পাই আছো তো বৰ্তমান গাইছ আমাৰ মানে ছাতি দিয়া হৈ গ'ল মানে ছাতি আমি এই গেটত দিছোঁ গাইছ চাব নেকি এই তাতে দেখিছেনে ইয়াতে ছাতি দিছোঁ তো বৰ্তমান মানে ফিল্ডৰ মাজত আছোঁ ফিল্ডৰ মাজত এনে মানে বহি আছোঁ আৰু মানে যাওঁ গ'ল এইবাৰ গাঁৱত দেখি যাই কিনে আমি ক'ৰবাত দেখি ফুৰিবলৈ যাই কিনে বুলি খোজকাঢ়ি আছোঁ মানে বুলি আছোঁ আৰু দে আৰু মানে গাইছ আমি এতিয়া ঘৰে ঘৰে মানে পৰঠ খাব যাই আছোঁ মানে পৰঠ খাব যোৱা নাই মানে লগৰ ছোৱালীকেইটা তাতে পৰঠ খাব যাই আছোঁ এই পেটলা ভাই আছে এইটো কাই আছিল চিনি আছে নে গাইছ আচ্ছা জলচি গাইছ ইমানে মোক মাছৰ খাতি মাৰছি নিশ্চয় মাৰিব লাগিব